কেঁচা কেঁচাই কাটিবলগীয়া হৈছে এতিয়া মানে আৰু এসপ্তাহ 10 দিনমান কাটিবলৈতো সময় আছিলে এতিয়া উপায় নাই ডাঙৰীয়া হাতী ওলাই এতিয়া গোটেই মানে নষ্ট কৰি থৈ দিছে এতিয়া উপায় নাই আৰু কি কৰোঁ কাম বন এৰি মেলি হ'লেও এতিয়া কাটিবলগীয়া হৈছে সামৰিবলগীয়া হৈছে তো কিমানমান ধান খালে ইয়াত বহুতে খাইছে ছাৰ বন বিভাগৰ লোক নাহে নেকি নাই ইয়াত এতিয়া আমি যেতিয়ালৈকে আমি ইয়াত মানে ৰাতি 12টা 1টা 2টা কেতিয়াবা 3টালৈকে থাকোঁ কিন্তু আজিলৈকে মই ইয়াত এই বছৰ দেখি পোৱা নাই বন বিভাগৰ লোক নাই তো চৰকাৰক কি ক'ব এতিয়া চৰকাৰক কিনো ক'ম আৰু এতিয়া বনৰখীয়াই কমচে কম আহি বনৰখীয়া এই হাতীকেইটাক অলপমান আঁতৰাই দিলে ভাল হয় কিন্তু এতিয়া এইকেইটাও নাই আমাৰ এতিয়া ইমান কষ্ট কৰি কৰা খেতিকেইটাও এতিয়া আমাৰ গোটেই নষ্ট হৈছে আমিতো দুখীয়া গৰীব মানুহ এতিয়া এই দিন হাজিৰা কৰি খোৱা মানুহ এতিয়া ক্ষতি হোৱাটো এতিয়া কোনে দিব কোনোতো নিদিয়ে নহয় হাতীৰ অসুবিধাৰ কাৰণে আমি কেঁচাকৈ কাটিবলগীয়া হৈছোঁ আৰু ইমান জেওৰা ভাঙিছে নাই ক'লোঁ 80টা 70টা বেৰৰ জেওৰা বনাইছিলোঁ এতিয়াতো চৰকাৰেতো একো সুবিধা দিয়াই নাই আমাক গোটেই হাতীয়ে খাই দিছে হাতীয়ে খতম Assam Focus.